নমস্কাৰ, মোৰ নাম শ্ৰীযুত বৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৰিদৰ্শন। পৰিৱৰ্তন আমাৰ সোণোৱালীৰ স্মৃতি আছে নেকি আমাৰ শৈশৱত? দেখা নাছিল বোলে পূৰ্বপুৰুষে মন্ত্ৰী বিধায়ক পুৰা ঘৰে ঘৰে। প্ৰথম এয়া দেখি বৰ মজা পালো। বিধায়ক মহোদয়ে কোচত বহিলো। সকলোৱে তোৰ ৰখা খা খবৰ ললে আমাৰ গাঁৱত এৰাতি শুলে। সহজ সৰলভাৱে বাৰ্তালাপ কৰে জনতা আৰু যাৰ আপত্তি সি পাতি ললে। সুন্দৰ গাঁও সজাম বুলি প্ৰতিশ্ৰুতি দিলে। মহানতা অনুভৱ জগাই তুলিলে। অশেষ ধন্যবাদ যাচিলো হাতৰে জিলিকি থাকিব উৰাটো জীৱনে। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰীযুত বৰা। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৰিদৰ্শন। পৰিৱৰ্তন আমাৰ সোণোৱালীৰ স্মৃতি আছে নেকি আমাৰ শৈশৱত? দেখা নাছিল বোলে পূৰ্বপুৰুষে মন্ত্ৰী বিধায়ক পুৰা ঘৰে ঘৰে। প্ৰথম এয়া দেখি বৰ মজা পালো। বিধায়ক মহোদয়ে কোচত বহিলো। সকলোৱে তোৰ ৰখা খা খবৰ ললে আমাৰ গাঁৱত এৰাতি শুলে। সহজ সৰলভাৱে বাৰ্তালাপ কৰে জনতা আৰু যাৰ আপত্তি সি পাতি ললে। সুন্দৰ গাঁও সজাম বুলি প্ৰতিশ্ৰুতি দিলে। মহানতা অনুভৱ জগাই তুলিলে। অশেষ ধন্যবাদ যাচিলো হাতৰে জিলিকি থাকিব উৰাটো জীৱনে। নমস্কাৰ।